শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খোৱা বোৱা হ'লনে? আজি মই বনাবলৈ লৈছোঁ পনীৰ। এই পনীৰৰ ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এই পনীৰৰ কাৰণে মই ৰাজমাহ আৰু বুট তিয়াই থৈছিলোঁ আগদিনাখনেই। সেয়া তিয়াই থোৱাৰ পিছত এটা ডাঙৰ আলুৰ সৈতে মই এইখিনি প্ৰেছাৰত চিটি মাৰিবলৈ দি দিলোঁ। 4ৰ পৰা 5টামান চিটি আহিবলৈ তাত মই প্ৰেছাৰত উঠাই দিলোঁ। এয়া পিঁয়াজ দুটা কাটি ল'লোঁ আৰু আদা নহৰু খুন্দি ল'লোঁ, তেজপাত এটা আৰু বিলাহী এটা কুটি লৈছোঁ ডাঙৰ চাইজৰ। জলকীয়াটো অপশ্যনেল হয় দেই, মোৰ জলকীয়া দিয়া নাই হোৱা বাৰু, এনেই থলোঁহে কাৰণ কণমানিজনীয়ে খাব যে, জ্বলা একেবাৰে নাখায় তাই, সেইকাৰণে জলকীয়া মোৰ একোতেই দিয়া নহয়। এয়া পনীৰখিনি প্ৰথমতে কেৰাহীত ভাজি লৈছোঁ তেলত। এইখিনি ভাজি ল'ম প্ৰথমতে। পনীৰখিনি ভাজি ল'লে খাই ভাল লাগে, কালাৰটোও ভাল লাগে। নহ'লে কিছুমানে নভজাকৈও দিয়ে বাৰু, একো নাই, নভজাকৈও দিব পাৰে। এইখিনি মই ভাজি প্লেট এখনত উলিয়াই ল'লোঁ। সেইখিনি তেলতে এয়া পাঁচফোৰণ দিছোঁ অকণমান। পাঁচফোৰণ দি তাতে পিঁয়াজ আৰু তেজপাত দি দিম। এয়া এতিয়া পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ পমি যোৱালৈকে মই ভাজি থাকিম পিঁয়াজখিনি। পিঁয়াজখিনি ভাজিলে ভালদৰে ভাজ খালে খাবলৈ মানে চব্জিখন সোৱাদ হয়, মই ভাবোঁ মানে তেনেকৈ। আপোনালোকে কেনেকৈ ভাবে নাজানো বাৰু, মোৰ মনৰ ভাৱটোৱে প্ৰকাশ কৰিছোঁ আপোনালোকৰ আগত। এয়া মই কেনেকৈ বনাওঁ তাকে দেখাইছোঁ আপোনালোককো। এয়া আদা নহৰু পেষ্টটো এতিয়া দি দিলোঁ ইয়াতে। এতিয়া আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি ভাজি থাকিম ইয়াতে অলপ দেৰি। মোৰ গেছৰ ফ্লেমটো অকণমান মিডিয়াম কৰি দিছোঁ। কম জুইত হ'লে ভাল হয়, নহ'লে অকণমান জ্বলি যোৱাৰ চান্স থাকে। এয়া ভাজি লৈছোঁ আদা নহৰু আৰু পিঁয়াজখিনি একেলগে। ভাজি অলপ দেৰি ভজাৰ পাছত ইয়াত মই আকৌ কাটি থোৱা বিলাহীটো ইয়াত যোগ কৰিম। বিলাহীটো ভাজি ল'ম ভালদৰে এইখিনিতে। এয়া ভজা হৈ গৈছে, এতিয়া বিলাহীটো ইয়াত যোগ কৰিছোঁ। এইটো বিলাহী ডাঙৰ চাইজৰ এটা বিলাহী দিছোঁ দেই মই। বিলাহী দিয়াৰ পাছত মই ইয়াত নিমখ আৰু অকণমান হালধি জোখমতে দি দিম, কাৰণ বিলাহী দিয়াৰ পাছত নিমখ দিলেহে বিলাহীটো পমে গতে লাগে মোৰ। এয়া নিমখ আৰু হালধি ইয়াত দি দিলোঁ নিজৰ আন্দাজমতে। এতিয়া আকৌ এইখিনি ভাজি থাকিম ভালদৰে। বিলাহীখিনি গলি নোযোৱালৈকে ভাজি থাকিবই লাগিব। ভাজি থাকিম বিলাহীখিনি। গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। এয়া বিলাহীৰ পৰা তেলখিনি বিলাহীৰ পৰা ওলাব লাগিবগৈ এনেকৈ, তাৰপাছতহে খাবলৈ সোৱাদ হ'ব বস্তুটো। বিলাহী ভাজি আছোঁ, বিলাহী পমি গ'লে আমি ইয়াত বইল কৰি থোৱা আলু আৰু বুটখিনি আৰু ৰাজমাহখিনি ইয়াত দি দিম। এয়া বিলাহী ভজা হৈছে আৰু বিলাহীৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। এয়া তেলখিনি এৰিছে আৰু এয়া এতিয়া ইয়াতে আমি বইল কৰি থোৱা এইখিনি ইয়াত দি দিম। সেইখিনি মই পানীৰ পৰা টুকি টুকি দিছোঁ দেই, কাৰণ মই পানীটোৰ সৈতে দি নিদিওঁ। আপোনালোকে পানীৰ সৈতে দিয়ে নেকি বাৰু জনাবচোন। মই এনেকৈ আলুখিনি আৰু বুটখিনি ৰাজমাহখিনি এই বইল কৰি থোৱা আলুটোৰ পানীটোৰ পৰা মানে টুকি দিছোঁ। বাকী গৰম কৰি থৈছোঁ ইফালে কেটলিত পানী, তাৰ পৰা মই ইয়াত পানী যোগ কৰিছোঁ। এয়া ভালদৰে উতল আহিবলৈ দিম। এতিয়া ইয়াত উতলি আহিলে এইখন ইয়াতে পনীৰখিনি যোগ কৰি দিম। তাৰপাছতো আকৌ ভালদৰে উতল আহিবলৈ দিম। উতল অহালে অকণমান ডাঠ হৈ যাব এইখিনি, তেতিয়া খাই ভাল লাগিব। এতিয়া ইয়াত পনীৰখিনি যোগ কৰি দিছোঁ। এয়া হৈছে আৰু এইখন চব্জিখন। এইখিনি আপোনালোকে গৰম গৰম ভাতৰ লগতো খাব পাৰে আৰু ৰুটিৰ লগতো খাব পাৰে, নিজৰ কথা আৰু সেইটো। মই পিছে আজি ৰুটিৰ সৈতে খাইছিলোঁ, তাকে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ডেইলি ভিডিঅ' বুলিবলৈ আন নাই আৰু, এনেই ঘৰত ডেইলি যিখিনি বনোৱা হয় সেইখিনিকে দিছোঁ। ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব, কেনেকুৱা পালে জনাব কমেণ্ট এটা কৰি। শেষত অকণমান গৰম মছলা মই ইয়াত যোগ কৰিছোঁ। গৰম মছলা দি গেছৰ ফ্লেমটো অকণমান বঢ়াই দিম আৰু উতলিবলৈ দিম, আৰু এটা উতল অহাৰ পাছত সেইখিনি বন্ধ কৰি দিম। এয়া আমাৰ ফাইনেলি পনীৰৰ চব্জিখন হৈ গ'ল। এয়া
কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাব। ধন্যবাদ।